জয় হরি গোবিন্দ নারায়ণ রাম কেশব হরি রাম রাম কেশব হরি জয় হরি গোবিন্দ নারায়ণ রাম কেশব হরি রাম রাম কেশব হরি প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন সর্বয়বতাৰৰ কাৰণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশব হৰি ৰাম ৰাম কেশব হৰি তজুনাভি কমলত ব্রহ্মা ভৈলা জাত যুগে যুগে অবতার ধরায় সংখ্যাত জয় হরি গোবিন্দ নারায়ণ রাম কেশব হরি রাম রাম কেশব হরি সত্যব্রত রাজাক দেখাইলা নিজ মায়া নধৰিলা সমুদ্ৰে তোমাৰ মৎস্য কায়া জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশব হৰি ৰাম ৰাম কেশব হৰি কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে লক্ষ্য প্ৰহৰৰ পন্থ জুৰিলা হৰিৰে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশব হৰি ৰাম ৰাম কেশব হৰি খুৰা মাজনী পিতাইক তুমি এতিয়া ক'ত লগ পাবা? তেওঁতো এতিয়া ধৰ্ম প্ৰচাৰতে ব্যস্ত হৈ আছে। তেওঁ এতিয়া একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰতে ব্যস্ত। খুৰা তুমি জানানে কি এতিয়া ধোৱাহাটাৰ আকাশে বতাহে কেৱল একশৰণ হৰিনাম ধৰ্মৰ ধ্বনিকে শুনিবলৈ পাব। খুৰা তুমি পিতাৰ ভায়েক হৈও তুমি পিতাৰ বিপৰীত কেনেকৈ হলা? মইনো কি বিপৰীত হলো? এই যে জীৱ হত্যা কৰি বিষ্ণুপ্ৰিয়া, তই মনে মনে থাকিলি নে? কওক দে নব তাই সঁচা কথাটোকে কৈছে। দাদাৰ সংস্কৃত মনৰ গতিক মই শতকোটি প্ৰণাম কৰিছো। খুৰা তুমি এবাৰ নামঘৰলৈ নোযোৱা কিয়? নামঘৰলৈ গ'লে তেখেতক এবাৰ লগো পাবা আৰু তোমাৰ মনটোও ভাল লাগিব। নামঘৰলৈ মই আজি নেযাওঁ দে নব। দাদাক কথাটো তুমি বুজাই কবা, তেওঁ যেন মোক ক্ষমা কৰে। ও হৰি ও আৰা কৃষ্ণ। পিতাই খুৰা আহিছিলে। খুৰা মানে আপোনাৰ ভাই বনগয়াগিৰি আহিছিল। বনগয়া? সি আকৌ কিয় আহিছিলে? ৰবচোন, ইমানকৈ খং নকৰিব। খং নকৰিম? তুমি ইমান সোনকালে পাহৰি গলা? মই তীৰ্থৰ পৰা অহাৰ পিছত জানিব পাৰিছো যে সি দেৱীৰ আগত এটা ছাগলী বলি দিছিল। মোলৈ গাখীৰ যোগান ধৰিবৰ বাবে জয়ন্তগিৰি গৰু জাকৰ মাজত সোমাই গাইজনী আনিবলৈ ওলাওতে গৰখীয়াজনে বাধা দিয়াত হাতত থকা জাঠিপাত সেই গৰখীয়াজনৰ বুকুত মাৰি তাৰ প্ৰাণ বধ কৰিছিল। মই সেইটো জানো স্বামী। এয়া পাপ কালিন্দী, মহাপাপ। সেইকাৰণে মই তাক ভৰ্ৎসনা কৰিছো, ঘোৰ ভৰ্ৎসনা কৰিছো। কোনো কাৰণতে মই তাক ক্ষমা কৰিব নোৱাৰিম। বনগয়া জানো আপোনাৰে ভাই নহয়? আপোনাৰ ধৰ্মৰে, আপোনাৰ জ্ঞানেৰে
তেওঁক জানো শুদ্ধ কৰি ল'ব নোৱাৰিব? আপুনিতো জ্ঞানী ভক্তজনৰ গুৰু, কওক নোৱাৰিবনে? সুদীৰ্ঘ ১.৫ বছৰ আগতে মহাপুৰুষক অৰ্থাৎ শংকৰদেৱক লগ পাইছিলোঁ বান্ধৈ। মই জানো বান্ধৈ, বান্ধৈ, তুমি মোৰ অন্তৰৰ কথা বুজি পাইছা। কিন্তু শংকৰদেৱক তুমি লগ পাবা ক'ত? কছাৰীসকলৰ অত্যাচাৰত শংকৰদেৱে বৰদোৱা ত্যাগ কৰিছে। আত্মাৰ আকৰ্ষণক কোনো বাধাই চেৰ পেলাব নোৱাৰে বান্ধৈ। হয়, ঠিকেই। আনিছা। আচ্ছা। তামোল খাওক। আমি অথনিৰে পৰা বহি আছো। হয়, তুমি আকৌ খবৰে কৰা নাই নহয়। হেৰা বুজিছা, কওকচোন। বান্ধৈ হেনো শংকৰদেৱৰ তালৈ যাব। আপুনি তেখেতৰ ওচৰত শৰণ ল'ব নেকি? অকল হওনে নহয় নহয়, তেখেতক লগ পালে মোৰ সমস্ত পাপ খণ্ডন হৈ যাব নহয় নে বন্ধই? হেৰা, আজি মাধৱক দেখা নাই। আজি মাধৱ আমাৰ ঘৰলৈ অহাই নাই। কলৈ গ'ল জানো? কলৈ যাব? এই মাক আৰু উৰ্বশীৰ লগত ঘৰত আছে চাগৈ। মাধৱ, নামঘৰত চাকি জ্বলালি? আই জ্বলালো। আই, শুনিছো পিতাই হেনো সাগৰ এৰি যাবলৈ ওলাইছে, হয়নে? অকল পিতাই নহয় নহয়, লগত আমিও যাম। আমিও। কিন্তু আই যাম কলৈ? সদায়নো এনেকৈ আনৰ ছত্ৰ ছায়াতেই থাকিবিনে? তই জানো শিক্ষা গ্ৰহণ কৰিব নালাগে? আৰু এই উৰ্বশীক জানো বিয়া দিব নালাগিব? লাগিব আই, কিন্তু আই আমি যাম কলৈ? আৰু পিতাই জানো সদায় এনেকৈ মাঝি খুৰাৰ ওপৰত নিৰ্ভৰ কৰি চলিব? আহা, বুজিছো নোৱাৰে, কিন্তু পিতাই আমাক লৈ যাব কলৈ? ধোৱা হাতালৈ। সুন্দৰ, অতি সুন্দৰ। তুমি কেৱল কলহ, টেকেলি, বাচন বনাব জনা কুমাৰেই নহয়, আজিৰে পৰা তুমি খোল বনাব জনা কুমাৰ। আপোনাৰ নমুনা, আপোনাৰ আৰ্হিনা পালে মই অধমে জানো বনাব পাৰিলোহেঁতেন বাপ। মোক কিয় মাতিলে বাপ? মোৰ কাম কি? তোমাৰো কাম আছে। এইটোৰ নাম খোল। এই খোলটোৰ বাকীখিনি কাম তুমি কৰিব লাগিব। মই কৰিব লাগিব মানে? ইয়াক চোৱাই দি, লোৰ গুৰি আৰু কৰ্কৰা ভাতৰ কৰাল দি তুমি ঘূণ লগাব লাগিব। মইতো এইবোৰ একো নাজানো বাপ। এওঁ জানো আগতে জানিছিল, তোমাকো মই দেখুৱাই দিম নহয়। তামোল খাওক। মই যে এওঁলোকক চিনি পোৱা নাই। এওঁলোকক তুমি চিনি নাপাবা কালিন্দী। এওঁ কপিলী মুখৰ কুমাৰ। এইটো বনাই আনিছে খোল, কিন্তু সম্পূৰ্ণ হোৱা নাই। বাকীখিনি কাম এওঁ কৰিব। এওঁ আকৌ কোন? এওঁ হৈছে শালমৰা গাঁৱৰ মুচিয়াৰ। কহাৰৰ ফুটুৱাই মন্দিৰৰ খুটিতাল, ভুৰতালকে আদি কৰি অনেক বিধৰ তাল বনাই আনিলে। সেইবোৰেৰে এতিয়া নামঘৰত নাম প্ৰসংগ আৰম্ভ কৰিছো। এতিয়া আৰু এওঁলোকৰ ফুটুৱাই এই খোলটো বনাই আনিলে। এই খোলটোৰে আকৌ কি কৰিব? সমাজত, নামঘৰত ভাওনা আৰম্ভ কৰিব লাগিব। বিয়া কলাই পিছে কোন পিনে? গাঁও ফুৰিবলৈ। ৰাপৰমানন্দ, শংকৰদেৱে হেনো নামঘৰত আৰম্ভ কৰিব। গুৰুদেৱে নামঘৰত আৰম্ভ কৰিব। প্ৰণাম গুৰুদেৱ। ৰামদাস, পৰমানন্দ, উঠা। পৰহিলৈ ফাগুন মাহৰ পূৰ্ণিমা তিথি। দৌল উৎসৱৰ আয়োজন সম্পূৰ্ণ হৈছেনে? হৈছে গুৰুদেৱ, সকলো ঠিক ঠাক কৰা হৈছে। আৰু নামঘৰৰ বাকৰিলৈ
সকলোকে নিমন্ত্ৰণ কৰা হৈছে। ঠিকেই কৰিছা বুজিছা প্ৰভু কৃষ্ণৰ অপূৰ্ব মহিমা নিজা নন্দাৰে ভক্তৰ হিয়ামন আনন্দিত কৰি ৰাখে নানান খেল ধেমালিৰে উৎসৱ কৰে এই সকলোবোৰ তেওঁৰ নিজৰ কাৰণে নকৰে জগতৰ কল্যাণৰ কাৰণে কৰে বুজিছা পৰমানন্দ মোৰ মানস পথত উদ্ভাসিত হৈছে প্ৰভু কৃষ্ণৰ অপূৰ্ব হোলী উৎসৱ কৃষ্ণ কৃষ্ণ দোলনে লাগিছে বনে বনে মনে মনে দোলনে লাগিছে দোলনে লাগিছে বনে বনে মনে মনে দোলনে লাগিছে উতলা ফাগুনি বারে প্রেম পরকনে উতলা ফাগুনি বারে প্রেম পরকনে দোলনে লাগিছে বনে বনে মনে মনে দোলনে লাগিছে কুম কুমরণ গীত তনু কপে থর থর কুম কুমরণ গীত তনু কপে থর থর কপিলে কুহরি উঠে বনে উৎসৱ পাতিছে বহে কি ধুনীয়া নাচ গান বাৰে বা কি ধুনীয়া নাচ এই যে হোলী উৎসৱ পাতিছে সন সল সাৱনি নয়নে নাচন ধৰে সন সল সাৱনি চঞ্চল সাৱনি নয়নে নাচন ধৰে পৰখে পৰখে বাজে কংকন জন জনে 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 পৰখে পৰখে বাজে কংকন জন জন পৰখে পৰখে বাজে কংকন জন জন দোলনে লাগিছে বনে বনে মনে মনে দোলনে লাগিছে বনে বনে মনে মনে দোলনে লাগিছে উতলা ফাগুনি বাৰে প্ৰেম পৰকনে 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 দোলনে লাগিছে বনে বনে মনে মনে দোলনে লাগিছে বনে বনে মনে মনে দোলনে লাগিছে শংকৰদেৱে নামঘৰত কীৰ্তন পাঠ নাম প্ৰসংগ ফাগুন মাহৰ পূৰ্ণিমা তিথিত বৃন্দাবনী গোপালত দৌল উৎসৱ কৰি দেখুৱালে আমি দেখিলো শুনিলো আৰু এতিয়া ভাওনাও আৰম্ভ কৰিব এৰা ভাওনা আৰু কেনে বস্তু হে দেখিবা নহয় গুৰুৰ ভাওনাৰ সৃষ্টি ভায়েক বনগয়া গিৰিক গায়ন আৰু তেওঁ হেনো নিজেই বায়ন হ'ব আৰু আমি হবৰ মাজত
বাকী ভাওবোৰ ভগাই দি নামঘৰত ভাওনা বান্ধৈ শংকৰদেৱ হেনো তীৰ্থৰ পৰা ঘূৰি আহিছে, এই যে ধোঁৱাহাটতে আছে, তাত হেনো ভক্তসকলৰ লগত ধৰ্ম প্ৰচাৰত আত্মনিৱেশ কৰি আছে। তাৰমানে তুমি মই ভাবিছো মই ধোঁৱাহাটলৈ যাম, আচ্ছা শংকৰদেৱক এবাৰ লগ ধৰিব লাগিব। হয়। বান্ধৈ আপুনি অকলে যাবনে? একেলগে পত্নী মনোৰমা, পুত্ৰ মাধৱ আৰু কন্যা উৰ্বশীকৰ লগত লৈ যাম। তাৰমানে মোক এৰি তুমি সপৰি যাবাগৈ? দুখ নকৰিবা বান্ধৈ, তোমাৰ উপকাৰৰ কথা মই জীৱনত পাহৰিব নোৱাৰিম। কেনেকৈ তোমাৰ ঋণ পৰিশোধ কৰিম? আপুনি কৈছে কি? আজি 14 বছৰে তোমাৰ ছত্ৰছায়াতে মোৰ পৰিয়ালটো ৰাখিলা। আৰু নকবা বান্ধৈ, বন্ধু হিচাপে মই মাত্ৰ কৰ্তব্যহে কৰিছো। এতিয়াতো তাৰ কোনো ক্ৰুটি কৰা নাই। নাই কৰা, ভিক্ষাৰী জীৱনৰ পৰা উদ্ধাৰ কৰি তুমি মোক জীয়াই থকাৰ পথ দিছা। মোক অকলে এৰি থৈ গৈ মোৰ অন্তৰত আঘাত দিব খুজিছা কিয় বান্ধৈ? ভুল নুবুজিবা বান্ধৱ, মই মাত্ৰ মাধৱ আৰু উৰ্বশীৰ কাৰণেহে যাব ওলাইছো। মানে বান্ধৈ, পুত্ৰ মাধৱ সফল ডেকা হল, এতিয়ালৈ শিক্ষাই দিব পৰা নাই। আনহাতে উৰ্বশী গাভৰু হল, ক'তো দৰা বিচাৰি পোৱা নাই। শুনিছো এই ধোঁৱাহাটত বহুতো কায়স্থগোত লোক আছে, নিশ্চয় তাত দৰা এজন বিচাৰি পাব লাগে। বন্ধু কি ভাবিছা? তোমাৰ সিদ্ধান্তত বাধা দিয়াৰ শক্তি মোৰ নাই। তোমাক ধোঁৱাহাটলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা মই নিজে কৰি দিম। বুজিছে ৰামৰাজ? পৰমানন্দ কৃষ্ণ 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 শংকৰ ঈশ্বৰ। আৰু সেইকাৰণে তেওঁৰ শিক্ষাগুৰু মহেন্দ্ৰ কণ্ডলীয়ে কিবা বুজিয়ে তেওঁৰ নামৰ পিছত শংকৰ শব্দৰ পিছত দেৱ শব্দটো লগাই দিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তেওঁৰ একশৰৰ নাম ধৰ্মৰ তত্ত্ব মহান। তেওঁ ঈশ্বৰ, তেওঁ পণ্ডিত, তেওঁ দেৱৰো দেৱ। বুজিছা? জগদীশ মিশ্ৰ নামৰ ব্ৰাহ্মণ এজনে পুৰীৰ জগন্নাথৰ পৰা স্বপ্নাদেশ পাই কামৰূপলৈ আহিছিল শংকৰক ভাগৱত শাস্ত্ৰ পাঠ কৰি শুনাবলৈ। আৰু যিদিনাই গুৰুজনাক ভাগৱত শিকোৱা শেষ হ'ল, সেইদিনাই ব্ৰাহ্মণৰ মৃত্যু হ'ল। সেই ভাগৱত শাস্ত্ৰ শংকৰে পাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলে। বুজিছা? প্ৰথমে শংকৰে ভাগৱতৰ পৰা সাৰ উদ্ধাৰ কৰি কীৰ্তন পুথিখন ৰচনা কৰে। আৰে ব্যাসলাই দেখিছা, ব্ৰাহ্মণ হৈ ব্যাসলাই গুৰুজনাৰ বিষয়ে সকলোখিনি বুজি উঠিছে। বুজিমতো, নুবুজিম কিয়? জানিবাতো কিয় নেজানিবা? তুমি ব্ৰাহ্মণ হৈও আমাৰ গুৰু ধৰ্ম প্ৰচাৰৰ সহায় নকৰাকৈ আছে জানো? সেইকাৰণে মই কৈছো আমি একেখন নাৱৰে যাত্ৰী। কৃষ্ণ 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 কৃষ্ণ। পাৱে পৰি হৰি কৰহো কাতৰি প্ৰাণ ৰাখবি বিষয় বিষধৰ বিশেষ ৰজৰ জীয়ন নাৰহে থোৰ প্ৰাণ ৰাখবি মোৰ।
জন জীয়ন যৌবন পথিৰ বোপা শংকৰদেৱ ক'ত ৰৈছে জানানে? জানো, আমিও তেৰাৰ লগৰে। সঁচা? তোমাৰ নাম কি? বংশৰ পৰিচয়? এই ভৰাৰী ডুবিতে মোৰ ঘৰ। কায়স্থ বংশৰ, সৰস্বতী ভূঞা বংশৰ, যশপালৰ পুত্ৰ, নাম মোৰ গয়াপানী। শংকৰদেৱে ৰামদাস নাম দিছে মোৰ। পিছে আপুনি কোন স্থানৰ পৰা আহিছে? মই সেই ঘাগৰমাজিৰ আশ্ৰয়তে আছিলো। এতিয়া আহিছো ঘাগৰৰ পৰা, নাওৰে আহিছো। মোৰ লগতে ভাৰ্যা আৰু কন্যা উৰ্বশীও আছে। শংকৰদেৱক লগ ধৰিবলৈ আহিছো। এই দাসৰ ঘৰত গৈ এখন্তেক জিৰণি ল'লে নথৈ আনন্দিত হ'ম। নিশ্চয় যাম, নিশ্চয় যাম। ব'লা বোপা, ব'লা। বুজিছা গোবিন্দ, পত্নী সূৰ্যৱতীৰ মৃত্যুৰ পিছত কন্যা মনুক হৰি নামে কায়স্থ ল'ৰা এজনলৈ বিয়া দি তীৰ্থলৈ গৈছিলো। তীৰ্থৰ পৰা ঘূৰি আহি জ্ঞাতি কুটুম্বসকলৰ অনুৰোধত কালিন্দীক দ্বিতীয় বিবাহ কৰালো। মই সকলো খবৰ পাইছো। মনোৰমা বাই ভালে আছেনে? মহাপ্ৰভুৰ কৃপাত ভালেই আছে। সুদীৰ্ঘ ১.৫ বছৰৰ পিছত তোমাক লগ পালো। প্ৰভুৰ কি কৃপা, আজি আপোনাক লগ পাই মোৰ সকলো পাপ তাপ শেষ হৈ গৈছে। এতিয়া আপোনাৰ আশীৰ্বাদত কায়স্থ গোত্ৰৰ ল'ৰা এজনৰ হাতত উৰ্বশীক গতাই দিব পাৰিলেই। ভৰাৰী ডুবিত ৰামদাসৰ ঘৰৰ ওচৰতে ঘৰ বান্ধি লৈছে নহয়? হয়, ৰামদাসৰ পৰামৰ্শ মতে তাতেই থাকিবলৈ ললো। ভালেই কৰিছা। ৰামদাস মোৰে ভক্ত, তেওঁ কায়স্থ গোত্ৰৰে। উৰ্বশীৰ বাবে তেওঁ ৰামদাসৰ দৰে ল'ৰা এজনৰ হাতত উৰ্বশীক গতাই দিব পাৰিলে মই সৌভাগ্যৱান পিতৃয়ে হ'ম। তেন্তে বিয়াৰ বন্দোবস্ত কৰা। হয়, আপোনাৰ আশীৰ্বাদত মই সকলো ব্যৱস্থা সোনকালেই কৰিম। যোৱা তেন্তে। মই এতিয়া নাওত উঠোগৈ, আপুনি আশীৰ্বাদ কৰিব। যোৱা। না কান্দিব পায়
কি চিন্তা কৰি আছে স্বামী? মনোৰমা, উৰ্বশীৰ বিয়া হৈ গ'ল। অঁ, তাতে কি হ'ল? নানা ঘাট প্ৰতিঘাতৰ মাজেদি নিজৰ কৰ্তব্য পালন কৰি আছে যদিও আজিও মোৰ স্বপ্ন বিফল, আশা ভংগ, ভাৱ মোৰ যেন আধৰুৱা হৈ পৰিছে। আপুনি কৈছে কি স্বামী? মাধৱৰ চিন্তাই মোক বিব্ৰত কৰি তুলিছে। মাধৱ সফল ডেকা হ'ল, কিন্তু এতিয়ালৈকেতো শিক্ষা সংস্কাৰৰ একো ব্যৱস্থা নহ'ল। মনোৰমা, মই এটা কথা ভাবিছো। কি? মাধৱক লৈ বান্দুকালৈ যোৱাৰ কথা। বান্দুকালৈ? বান্দুকাত মোৰ বৰপুত্ৰ দামোদৰ আছে নহয়। তালৈ গ'লে মাধৱৰ শিক্ষাৰ ব্যৱস্থা কিবা এটা হ'ব। কিন্তু দামোদৰে জানো মাহীমাকৰ সন্তানক ভাতৃ হিচাপে গ্ৰহণ কৰিব? কিয় নল'ব? সি জানো মোৰে সন্তান নহয়? গতিকে তুমি জোঁৱাই ৰামদাস আৰু কন্যা উৰ্বশীৰ আচৰতে থাকিবা। মই মাধৱক শিক্ষা দি ঘূৰি আহিম নহয়। পিতাই, হ'ব হ'ব হ'ব। ৰ'ব পিতাই, ৰ'ব। হ'ব হ'ব হ'ব। পিতাই, পুত্ৰ দামোদৰ, পিতাই, তোমালোকৰ অজ্ঞাতে আৰু অসাক্ষাতে মোৰ সেই দ্বিতীয় সংসাৰখনৰ পিতাই, ৰ'ব। তাৰ বাবে আমি অকণো বেয়া পোৱা নাই। পিতাই, আগতে মই একমাত্ৰ সন্তান আছিলো। এতিয়া হেৰুৱা পিতৃ ঘূৰাই পোৱাৰ লগতে মাধৱৰ দৰে ভাতৃ এজনকো পাইছো। তাতকৈ আনন্দৰ কথা কি লাগে বাৰু? পিতাই, ভিতৰলৈ বলক, জলপান দিছো। বোৱাৰী, পিতাই, আপোনালোকৰ চাগে আহোঁতে বহুত দিগদাৰী হৈছে নহয়? কম বোৱাৰী, এৰা বৰ বিশাল মহাপুত্ৰ নহয়, বৰ ঢৌ। ভাতিয়নী পানী বুলিহে কোনোমতে নাও বাই আহিছো। পিতাই, আপুনি কিন্তু আমাক এৰি উভতি যাব নোৱাৰে। নাযাওঁ বোৱাৰী, মাধৱক শিক্ষা দিয়াৰ বাবে মই নিজৰ ঘৰখনলৈ উভতি আহিছো। পিতাই, আপুনি অকণো চিন্তা নকৰিব। কাইলৈ মই ৰাজেন্দ্ৰ অধ্যাপকৰ ওচৰলৈ গৈ মাধৱৰ সকলো শিক্ষাৰ ব্যৱস্থা কৰিম। কি বুলি আশীৰ্বাদ দিম? পিতাই, এতিয়া ভিতৰলৈ বলক। মাধৱ, কাইলৈৰ পৰা তোমাৰ শিক্ষাৰ জীৱন আৰম্ভ হ'ব নহয়? আই, জোঁৱাই আহিলা? আহিলো আই। শংকৰ গুৰুৱে ৰৌতাৰ নামঘৰ সজাৰ দায়িত্ব মোক দিছিল আৰু সেইবাবে এই দুদিন আহিব পৰা নাছিলো। পিছে নামঘৰ বনোৱা হ'ল জানো? হ'ল আই। উৰ্বশী ক'ত গ'ল? জুইশালতেই আছে। আই উৰ্বশী, উৰ্বশী, জোঁৱাই আহিছে অ'। আপুনি ভালে আছে নহয় আই? ক'তনো ভাল আছো। দিনে দিনে বেমাৰটো মোৰ বেছিহে হৈছে। আপুনি আহি পালে? হয়, আহিলো। পানী দিও হাত মুখ ধুই লওক। মই একেবাৰে গাটোকে তিয়াই লওঁ দিয়া। অঁ, সেইটোকে কৰক। মোৰো ভাতো হৈছে। হ'ব দিয়া, ভাতকেইটা খাই আইৰ বাবে কবিৰাজৰ পৰা দৰৱ কেইটামানকে লৈ আহোঁ। জোঁৱাই, এই মাধৱ আৰু পিতাকৰ কিবা খবৰ পাইছিলানে? নাই পোৱা আই। ইমান দিন হ'ল বাপেক পুতেকৰ খবৰ এটাও পোৱা নাই। গোবিন্দ, তোমাৰ পুত্ৰ মাধৱৰ মোৰ ওচৰত শিক্ষা শেষ হ'ল। এওঁ ভাষা, ব্যাকৰণ, সাহিত্য, বেদ, দৰ্শন আৰু শাস্ত্ৰ জ্ঞানত নিপুণ হৈ পৰিছে। ধন্য আপোনাক। ইমানে মোৰ কৰ্তব্য আধৰুৱা হৈ আছিলে, কোনো শিক্ষা দীক্ষা দিয়াৰ সুবিধা পোৱা নাছিলো। আপোনাৰ কৃপাত আজি তাৰ জীৱনটো গঢ়ি উঠিব। মই অশেষ ধন্যবাদ দিছো আপোনাক, অশেষ ধন্যবাদ দিছো। পিতৃ হিচাপে তুমি তোমাৰ দায়িত্ব সম্পূৰ্ণ কৰিল। মাধৱ, গুৰুদেৱ, অধ্যয়ন সমাপ্ত হলে ছাত্ৰই গাৰ্হস্থ বা বিষয়জনিত কাৰণত লিপ্ত হয়। জীৱন যাপনৰ কৰ্তব্যত অগ্ৰসৰ হৈ
নিজৰ বা পৰৰ হিত চিন্তা সাধন কৰি শান্তিময় জীৱন যাপন কৰে। আপোনাৰ শিক্ষাৰে আজিৰ পৰা মই নতুন জীৱন আৰম্ভ কৰিম। গুৰুদেৱ। মাধৱ ধৰা তাক জ্ঞানদাতা শিক্ষাগুৰু সমান গুৰু নাই। হ'ব হ'ব আপুনি মিলা চৰণৰ গতি তজু পানকে গংগা বৈলায়ুত পতি পিতাই মোৰ ভাই মাধৱৰ বিদ্যা সম্পূৰ্ণ হ'ল। দাদা, মই এতিয়াই পিতাইৰ লগত ফৰাৰী দিবলৈ ঘূৰি যাম বুলি ভাবিছোঁ। কিয়? তাত গৈ তুমি কি কৰিবা? তো তাত গৈ তুমি কি কৰিবা? ইয়াতে থাকি ককায়েৰৰ লগত ব্যৱসায় বাণিজ্য কৰা নে কি কয় পিতাই? ঠিকেই কৈছা বোৱাৰী। সেই ঠাক মাক মনোৰমা আৰু যি উৰ্বশীৰ ঘৰতে আছে নহয়। এতিয়া এনেকৈ যি জোৱাই ঘৰত থাকি পিতাই, আমি আপোনাক আহিবৰ দিনাই কৈছিলো নহয় আপুনি আৰু তালৈ উভতি যাব নালাগে। আৰু তাতে এতিয়া আপোনাৰ গাও অসুস্থ। পিতাই, আপুনি আৰু নৰিয়া গাৰে তালৈ যাব নালাগে। মাধৱে ইয়াতে থাকি ব্যৱসায় আৰম্ভ কৰক। কিন্তু কোনো কিন্তু নাই পিতাই, আপুনি আৰু আপত্তি নকৰিব। জগতৰে আত্মা ব্ৰহ্ম দিৰুময়ী দেৱ জানিয়ে চিতে মাত্ৰ মোক কৰা সেৱ মোক এৰি আন একো নভজে দেৱক সেহি ভক্তি এৰুৱাৱে সমস্ত কৰ্মক সেহি এক শৰণ ভজনয়নুপাম নুশুনই আন একো দেৱতাৰ নাম হে অব্যভিচাৰিণী তাকে বুলিয় ভকতি নাহিকে প্ৰয়াসতি অল্পে সাধে গতি। কৃষ্ণই হৈছে পৰম ব্ৰহ্ম, পৰমেশ্বৰ আৰু একমাত্ৰ উপাস্য দেৱতা। সেয়ে এক দেও এক সেও এক বিনে নাহি কেও, অৰ্থাৎ এইজনা ভগৱন্ত পুৰুষৰ আৰাধনাৰে এই নাম ধৰ্মৰ জৰিয়তে মানৱে কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰে আৰু জন্ম জন্মান্তৰৰ পাপ খণ্ডাব পাৰে। শংকৰদেৱ ধৰ্মগুৰু ওলাইছে, এক শৰণ নাম ধৰ্ম। থাপনাৰ আগত বুটমুখ দি মানুহবোৰক লোভ দেখুৱাই তাৰ ধৰ্মৰ ফালে আকৰ্ষণ কৰাইছে। মানুহবোৰেও বুটমুখ খাবলৈ পাই শংকৰে প্ৰচাৰ কৰা ধৰ্মৰ পিছে পিছে দৌৰিছে। এনেকৈ থাকিলে আমাৰ অৱস্থা কি হ'ব? ধৰ্ম আমাৰ কি হ'ব? এতিয়া সমাজত চোন আমাৰ স্থান নাইকিয়া হৈ গ'ল। ই বেটা ভূঞাৰ পোৱালি কম নহয়। তাৰ লগতে ভূঞাসকলক কছাৰী ৰজাই বৰদোৱাৰ পৰা এনে খেদি পঠোৱা নাছিল। ই বেটাই এতিয়া নাম ধৰ্ম উলিয়াইছে। তাৰ পৰা খেদা খাই ধোৱা হাতত এতিয়া খোপনি পুতিছে। আমিও এনেকৈ থাকিলে নহ'ব। আহোম ৰজাক জনাব লাগিব যে শংকৰে ধৰ্মৰ নামত বেভিচাৰী ধৰ্ম চলাইছে। শ্ৰাদ্ধ বিধি বৈদিক কাৰ্য ৰহিত কৰি ৰাজ্য নষ্ট কৰাৰ উপায় কৰিছে। আৰু তেতিয়া আহোম ৰজাই শংকৰদেৱক গুৱাহাটীৰ পৰা খেদি পঠাব নহয়নে? বিয়াক কলাই তাকেইতো। কি তাকেইতো? শংকৰদেৱতো একো বেয়া ধৰ্ম প্ৰচাৰ কৰা নাই। কি তুমি ব্ৰাহ্মণেও এই কথা কৈছা? কমতো কিয় নকম। শংকৰদেৱে সকলোৱে সহজে বুজিব আৰু জানিব পৰাকৈ শাস্ত্ৰৰ শুৱলা ভাঙনি কৰি দি আৰু সেইবোৰ নাম গুণ গীত পদ প্ৰতিমা আদিৰে গাই সকলোকে হাতৰ মুঠিলৈ পাণ্ডিত্যৰে
ভাগৱতৰ সাৰ মৰ্ম কাঢ়ি আনি হৰি ভক্তি প্ৰচাৰ কৰিব ধৰিলে আৰু লোকসকলেও এই ভক্তি ৰস পাই পূজা অৰ্চনা শ্ৰাদ্ধ বিধি এৰাই চলিব ধৰিলে। এনে স্থলত শংকৰদেৱ তহঁতৰ চকুৰ কুটা দাঁতৰ হাল নহয়, কি হব বাৰু? বেটা বামুণ, তই আমাৰ বামুণ সমাজৰ কলংক আনিলি, বলা। সৌবা ভকত ভকত কিহে ভকত? কৃষ্ণ ভকত নহয়। কিহে ভকত, আজি কোনখন গাঁৱলৈ ফুৰিবলৈ ওলালা? নাপায় নহয়, নাপায় বুলি কৈছো নহয়, নাপায় নাপায় নাপায়। কৃষ্ণ দয়া কৰা, কৃষ্ণ হে কৃষ্ণ নাপায়। ৰবাচোন 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 হেৰা ৰবাচোন কৃষ্ণ ভকত পলাল। কৃষ্ণ 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 কি হ'ল ভকত? হে নকবা হে ব্ৰাহ্মণহঁতে মোক কিখন লটি ঘটি কৰিলে চোৱাচোন চোৱা। কেনেকুৱাখন কৰিলে মোক চোৱাচোন চোৱা। সিহঁতৰ উৎপাত দিনক দিনে বাঢ়ি গৈছে। ঠিক আছে, বোলা আমি শংকৰদেৱৰ ওচৰলৈ যাওঁ। বোলা বোলা আমি শংকৰদেৱৰ ওচৰলৈ যাওঁ। বোলা 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 বোলা। কৃষ্ণ 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 কৃষ্ণ। বাপ হব শত্ৰু আৰু মিত্ৰত সমান দৃষ্টি ৰাখিব লাগে। আকাশৰ দৰে নিৰ্লিপ্তভাৱে নিন্দা আৰু স্তুতি ত্যাগ কৰি চলিব লাগে। কিন্তু গুৰুদেৱ, কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নিদিবা কান। হৰি নাম বিনা পাপ সাগৰত কাহাৰো নাহি নিস্তাৰ। মহাযোগী জনো ব্ৰহ্ম চিন্তে যদি হৰিৰ নাম নলৱে, সিও ভ্ৰষ্ট হৈয়া সংসাৰত পৰে। মই পাপিও তেন্তে? বুঢ়াতা পেহা, তুমি নিজকে পাপী বুলি কিয় কলা? আমি সবে মিছাকঠীয়া লোক। তেনেস্থলত গুৰুদেউ হে গুৰুদেউ গুৰুদেউ। কি হল, একেবাৰে উধাটো খাই আহিছা যে? ব্ৰাহ্মণসকলৰ অত্যাচাৰত আৰু উপদ্ৰৱত আমি ভকতসকলে গাঁও ফুৰিবলৈ ওলাব নোৱাৰা হৈছো গুৰুদেউ। কিবা এটা কৰক গুৰুদেউ। চোৱাচোন বুঢ়াতা পেহা, ব্ৰাহ্মণসকলে আমাৰ ভকতসকলক কেনেকৈ লাঞ্ছনা কৰিছে। বৰ বেয়া কথা, বৰ বেয়া কথা। বাৰু, পিতৃ শ্ৰাদ্ধৰ উপলক্ষে মই ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰিছো। আপোনাক সবে আহি তাত মীমাংসা কৰি ল'ব। গতিকে আপুনিও ভকতসকলৰ লগত আহিব। আজিয়েই নিমন্ত্ৰণ থাকিল। গোবিন্দগিৰি যে এনেকৈ হঠাৎ নৰিয়াত পৰি ইহলীলা ত্যাগ কৰিব আমি ভবাই নাছিলোঁ। দামোদৰৰ নিজ পুণ্যৰ ফলত অন্তিম কালত পুথিৰ কোনো ফল হয় বাপা দামোদৰ, পিতাৰাৰ মৃতদেহটো সোনকালে নি নিক্তা নদীৰ পাৰত সৎকাৰ কৰাৰ ব্যৱস্থাহে কৰিব লাগে। ব্ৰহ্মানন্দ আচাৰ্যদেৱ, পাতকীৰ কৰ্মত অধিকাৰ আছেনে? অথবা পাতকীয়ে প্ৰায়শ্চিত্ত বা তিলকাঞ্চন দান কৰিলে উদ্ধাৰ হ'ব পাৰেনে? পাতকীৰ কৰ্মৰ অধিকাৰ নাই, প্ৰায়শ্চিত্তে শুদ্ধ কৰিব নোৱাৰে। কেৱল হৰিনামে পাতকীক নিস্তাৰ কৰিব পাৰে। যদি হৰিনামৰ ইমান মাহাত্ম্য হ'ল,
সকলো শাস্ত্ৰই আৰু বেদেও যদি নামকে প্ৰশস্ত বুলি ব্যাখ্যা কৰে তেনেহলে যি লোকে নামক নিন্দা কৰে তাক কি বোলা যায়? নাম নিন্দকক চণ্ডাল বুলি কোৱা হয়। তাক দেখাও পাপ আৰু স্পৰ্শ কৰাও পাপ। তাৰ নাম ল'ব নাপায়। পাতকীৰ বস্তু খাব পায় নে নাপায়? পাপীৰ বস্তু গ্ৰহণ কৰিলে পাপ হয়। বুঢ়া তাপেহা, তুমি পাপী নে পুণ্যশীল? আমি মিছা কঠিয়ালো পুণ্যৱান কেনেকৈ হ'ম? পাতকি ক'ব লাগে। আপোনাসকলে পাপীৰ বস্তু গ্ৰহণ কৰে নে নকৰে? কওক, এতিয়া নকয় কিয়? কৰে নে নকৰে? পূৰ্বৰ প্ৰচলিত কথা, বিশেষত সামাজিক প্ৰথা চলি থকাৰ কাৰণে খাবলগীয়া হয়। সময়ত খোৱাও হৈছে। আচাৰ্যদেৱ, আৰু এটি কথা সোধো। এজন লোক অসুচী বা চুৱাগাৰে আছে, তেওঁ হৰিৰ নাম ললে কিবা দোষ বা পাপ হ'ব পাৰে নেকি? নোৱাৰি। হৰিনামত কোনো চোৱা নাই। ব্ৰহ্মানন্দ আচাৰ্য কহিলে হেনো খাৰ ৰাম নাম পৰে ধৰ্ম শ্ৰেষ্ঠ নাহি আৰু কৃষ্ণ। আপোনালোক পাপীৰ দ্ৰব্য গ্ৰহণকাৰী, হৰি নাম নিন্দকী, বেদ অৱহেলাকাৰী। আপুনি ঠিকেই কৈছে গুৰুদেৱ। আপোনালোকে আমাৰ ভকতসকলক নিন্দা কৰে, মিছাতে তেওঁলোকৰ মালা কাহিনী লাঞ্ছনা কৰে। ৰাস্তা ঘাটে ওলাব নোৱাৰা হৈছো। সকলো শাস্ত্ৰৰ সিদ্ধান্ত হৰি নামেই শ্ৰেষ্ঠ ধৰ্ম। যদি শাস্ত্ৰতেই আছে, সেই শাস্ত্ৰৰ সাৰমৰ্ম গ্ৰহণ কৰিব নোৱাৰি মিছাতে লোকক নিন্দাকেহে কৰিব শিকিছে। বৌ অকমান ভাল পাইছেনে? ক'তনো ভাল পাম আৰু, একেবাৰে সিপুৰিলে যাম যেন পাইছো। তই তেনেকৈ নকবিচোন। ইমান বছৰ হ'ল বাপেক পুতেকৰ খবৰেই নাই। দাদাৰ চাগৈ শিক্ষা শেষেই হোৱা নাই, সেইকাৰণে পিতাই দাদাক লৈ অহা নাই। কাইলৈ আমি বনিজলৈ যাম নহয়। বনিজলৈ যাব? কোনফালে? হাতীৰ ফালে যাম। পিতাই আৰু মাধৱক লগ পালে আইৰ বেমাৰৰ খবৰটো দিবচোন। হ'ব বাৰু। এয়া লগ। মৰাৰ আগতে তেখেতৰ চৰণ দুখন চুব পাৰিলে আৰু মাধৱৰ মুখখন এবাৰ চাব পাৰিলে শান্তিত মৰিব পাৰিলোহেঁতেন। আইঅ, তই এনেকৈ আৰু নকবিচোন, তই ভাল পাবি নহয়। উৰ্বশী, আইৰ ঔষধ আৰু পথ্য খোৱাৰ সময় হ'ল নহয়। যোৱা, যোগাৰ কৰা। বৌ চিন্তা নকৰিব, তেৰাৰ কৃপাত সকলো ঠিক হৈ যাব। মাধৱ, মাধৱ, নব, কি ভাবি আছা? আহিলে মনত পৰিছে। কিমান দিন যে হ'ল দেখা নাই। এৰা, পিতাই ঢুকুৱাও আজি বহুত দিন হ'ল। আয়েও চাগে খবৰটো পোৱা নাই। খবৰটো জানো দিব পাৰিছো। মাধৱ, দাদা, কি হ'ল? মন মাৰি আছা যে? মাধৱৰ হেনো আইলৈ মনত পৰিছে। দাদা, মই ভৰাই দেৱীলৈ যাম বুলি ভাবিছো। পিতাই মৰা খবৰটো আয়ে আজিলৈকে নাপালে। হেৰা, কথাটো ময়ো ভাবিছো। তুমি আইৰ ওচৰলৈ যোৱা আৰু খবৰটো দি আহা। কিন্তু পিতাৰ অবিহনে মাধৱ ভৰাৰী ডুবিলৈ গৈ কি কৰিব? তুমি ঠিকেই কৈছা। মাধৱক এৰি ময়ো থাকিব নোৱাৰো। তথাপিতো দাদা, মই যাবই লাগিব। নিশ্চয় লাগিব। কাইলৈ নাও আৰু মুদৈৰ লগতে তুমি ভৰালী ডুবিত চলিব পৰাকৈ
সকলো বস্তুৰ ব্যৱস্থা কৰি পঠিয়াম। মাধৱ, তুমি আকৌ ভৰাৰী ডুবিলৈ গৈ আমাক পাহৰি নাযাবা। নব, তুমি এইবোৰ কি কৈছা? তোমালোকক পাহৰি জানো মই থাকিব পাৰিম? কাইলৈ ৰাতিপুৱা ওলাবা। মই সকলো বয় বস্তুৰ ব্যৱস্থা আজিয়ে কৰি থৈ দিম। মাধৱ নহয় নে? হয়, পিছে আপোনালোক কোনফালে? হাতীৰ ফালে বেহা কৰিবলৈ। অকলে যে পিতাৰা নাহিল হবলা। হঠাৎ টানৰীয়াত পৰি পিতাই ইহলীলা ত্যাগ কৰিলে। কৃষ্ণ কৃষ্ণ প্ৰভু, বৰ ভাল মানুহজন গ'ল হে। পিছে সেইপিনে তোমাৰ আইৰাৰো টান নৰিয়া। কি? তুমি অকমান কুবা কুবিকৈ যোৱাগে। আই টানৰীয়া? তোমাক আৰু পিতাৰাক চাবলৈ ব্যগ্ৰ হৈ ৰৈ আছে। বাৰু
তুমি যোৱা আমাৰো বোলা। হে দেৱী দুৰ্গা, আই টান নৰিয়া, আই যদি পিতাৰ মৃত্যু খবৰটোকে নাপায়, হে দেৱী দুৰ্গা গোসানী, মোৰ কাঠিৰ কুৱাপান আৰু দক্ষিণা তোমালৈ আগবঢ়াই কৈছো, মোৰ আইক আৰোগ্য কৰি দিয়া। অহা দুৰ্গা উৎসৱত তোমাৰ ওচৰত পতা চাবলৈ এহাল বলি দিম মা। তই কান্দিছ কিয়? জোঁৱাই ৰামদাসৰ সেৱা শুশ্ৰূষাত আৰু তোৰ ভক্তিৰ বাবে মই অসুখ ভাল পাইছো নহয়। আৰে মাধৱ, তই এনেকৈ কান্দিছ কিয়? তোৰ কি হৈছে? আৰু তই অকলে আহিলি যে পিতাৰক লগত? মাধৱ, তই কিয় কান্দিছ? তোমাৰ কপালৰ ফুটটো দেখি কিয়? কি হ'ল মোৰ কপালৰ সিন্দুৰ ফুটটোৰ? আৰু নাই মাধৱ, আই, তই কৰবালৈ যাৱ নেকি? আই, ঘৰততো বহি থাকিলে নহ'ব, চলিবলৈতো কিবা এটা কৰিবই লাগিব, নহয় জানো আই? নিশ্চয় লাগিব বাছা। সেয়ে পাণ তামোলৰ ব্যৱসায় কৰিম বুলি ভাবিছো আই। তুমি কেনে দেখা? ভালেই, বাণিজ্যতে লক্ষী আহে বুজিছ। মাধৱ, আই, কিবা ক'ব বিচাৰিছা? তোৰ বিয়াখনো পাতিব লাগিছিল নহয়। বিয়া? বিয়া এতিয়া আৰু আয়ে এইদৰে অকলে থাকিব নোৱাৰে নহয়।
সেইকাৰণেতো বিয়াখনকে পাতি ল'ব লাগে। অঁ বিয়াখন সোনকালে পাতি আইকেইজনী লগৰী আনি দিব লাগে। কিন্তু কোনো কিন্তু নাই দাদা। অঁ নেগেৰিটিঙৰ কায়স্থ পৰিয়ালৰ ছোৱালী এজনী মই চায়েই থৈছোঁ। গতিকে পলম নকৰি সোনকালে জোৰোণমণি পিন্ধাব লাগে। জোৰণমণি জোৰোণমণি তই জোঁৱাইৰ লগতে গৈ পিন্ধাই থৈ আহিবিগৈ। হ'ব আই, মই তোমাৰ আদেশ পালন কৰিম। জোঁৱাই, তুমি মোক এটা কাম কৰি দিবানে? কোৱা, কিয় নিদিম? আইৰ বেমাৰৰ খবৰ শুনি এবাৰ দুৰ্গাৰ উৎসৱত দেৱী দুৰ্গাৰ সন্মুখত 2টা পঠা ছাগলী বলি দিম বুলি আগবঢ়াইছিলোঁ। গতিকে পঠা ছাগলী 2টা দুৰ্গা উৎসৱৰ আগে বিচাৰি আনি দিবা। আৰু এয়া মুদ্ৰা ৰাখি থোৱা। আৰু আজিয়ে ভাল দিন এটা চাই আহিবা। আয়ে মোলৈ চাই থোৱা ছোৱালীজনীক আমি দুয়োজনে জোৰণ পিন্ধাই থৈ আহিম। কোৱা না পিতাই। হ'ব হ'ব। স্বামী গা ধুবলৈ পানী দিছোঁ। ৰবা নাই। অঁ পিতাই আমাক ঘটনাটো নোকোৱালৈকে আমি পিতাইক গা ধুবলৈ যাব নিদিওঁ। কি ঘটনা? পিতাই কছাৰী সৈন্যক তুমি কেনেকৈ মাৰিছিলা? ঠিক আছে ঠিক আছে, কম বাৰু। কালিন্দী, তুমিও শুনা। বহা। তেতিয়া তোমালোক সৰু আছিলা। কছাৰীসকলৰ উৎপাতত আমি ভূঞাসকল ৰ'ব নোৱাৰি বৰদোৱা এৰি গুচি আহিছিলোঁ। আৰু সেইদিনাই কালিন্দী, শাস্ত্ৰকেইভাগি ঠিকে আনিছানে? মই ভৰোৱা নাই। আপুনি নভৰালে নেকি? নাই ভৰোৱা। ঠিক আছে, তোমালোক অকণমান ইয়াতে ৰোৱা, মই গৈ শাস্ত্ৰকেইভাগি লৈ আহোঁ। আপুনি অকলে কেনেকৈ যাব? কছাৰী সৈন্য দেখিলে? কছাৰী সৈন্যই মোক একো কৰিব নোৱাৰে। শাস্ত্ৰকেইভাগি মোৰ প্ৰাণ, মোৰ সত্তা। বহু কষ্ট কৰি মই লিখি উলিয়াইছোঁ। মই লৈ আনোগৈ। পিতাই তুমি সোনকালে আহিবা। আমি ইয়াত ৰৈ আছো পিতাই। আহিম। এইটো শংকৰ, আমি লুকাম। এতিয়া জানিলাতো? জানিলো পিতাই।
নিজৰ আৰু আন 10জনৰ ৰক্ষাৰ স্বাৰ্থত কাৰোবাক মাৰিলেও কৃষ্ণই দোষ নধৰে। গুৰুদেৱ পৰমানন্দ ব্যাস কলা প্ৰণাম। বহা। কৃষ্ণ বহক। গুৰুদেৱ ৰৌতাৰ নামঘৰৰ কাম শেষ হ'ল। হয় নেকি? এতিয়া আপুনি যাব লাগে। নাম প্ৰসংগ কৰি মানুহখিনিক ধৰ্মত নিৱেশ কৰিব লাগে। হ'ব বাৰু, মই নিশ্চয় যাম। ব্যাস কলাই, তুমি ব্ৰাহ্মণ হৈও আমাৰ ধৰ্মৰ প্ৰচাৰত বহু সহায় কৰিছা। মই মোৰ কৰ্তব্যহে কৰিছো। আপোনাৰ আপোনাৰ ধৰ্মই আমাৰ জাতিটোৰ বহুত পৰিৱৰ্তন আনিব। দুৰ্গা পূজা আহি পালে, পিছে পঠা ছাগলী বিচাৰি পালানে? নাই পোৱা, বিচাৰিছো, আনিম। বিচাৰিছো আনিম বুলিতো বহুদিনেই কলা। চোৱা, কাইকলাইক স্বীকাৰ কৰিও দুৰ্গা দেৱীৰ পূজাত অন্যৰ হকে কৰা সুকৰ্মৰ ফলৰ ভাগ তুমিও পালাহেঁতেন। সংসাৰত দুৰ্গতি নাশিনী অধিযাত্ৰী দুৰ্গা, যশ, কীৰ্তি, ঐশ্বৰ্য, বিভূতি, আয়, মান, এই সকলোবোৰ জগত জননী দুৰ্গতি নাশিনী দুৰ্গা দেৱীৰ কৃপাতহে পোৱা যায়। এয়া শাক্তমতহে, বেদ বেদান্ত গীতা ভাগৱতৰ মত নহয়। পৰম শক্তিমান ভগৱান কৃষ্ণ স্বয়ং ভগৱান, তেওঁৰ কৃপাতহে ভক্তৰ মনোবাঞ্ছা পূৰণ হয়। এয়ে বেদ বেদান্ত গীতা ভাগৱত সকলো শাস্ত্ৰৰে মত। দুৰ্গা ক্ষুদ্ৰ শক্তি, শক্তিমান ঈশ্বৰহে পৰম শক্তি। দুৰ্গা পূজা কৰি যিবোৰ ফল পোৱাৰ কথা কৈছা, এইবোৰ বিনাশী, খন্তেকীয়া। মানৱাত্মাক মায়ামুক্ত কৰাত কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰে। প্ৰবৃত্তি মাৰ্গ শ্ৰেষ্ঠ নহয়, বুজিছা? শাক্তমত প্ৰবৃত্তি মাৰ্গহে। এনে প্ৰবৃত্তি মাৰ্গৰ কৰ্ম আচৰণে মানুহৰ সংসাৰ আসক্তিক বৃদ্ধি কৰাৰ সম্ভাৱনাহে বেছি। মনে মনে থাকা, পাগলৰ দৰে কি কথা বকিছা? আৰু তুমি মোক ধৰ্মশাস্ত্ৰৰ জ্ঞান দিবা? মোক কি মূৰ্খ বুলি ভাবিছা নেকি? নাই ভবা, মোৰ আগত দেখুৱাইছা বৰ ৰাগত। শংকৰৰ গুৰি পালে তুমি হবা লথত। শংকৰ? কোন শংকৰ? আৰু ক'ত আছে? ঠিক আছে, কাইলৈ ৰাতিপুৱা ওলাবা, মই তোমাক শংকৰৰ ওচৰলৈ লৈ যাম, আৰু তাত দেখিম তুমি ধৰ্মশাস্ত্ৰত কিমান পণ্ডিত। ঠিক আছে, মই চাই লম তোমাৰ শংকৰৰ পাণ্ডিত্য। ব'লা, নাও আজি ময়েই চলাম। ঠিক আছে, ব'লা। পৰমানন্দ, গুৰুদেৱ, তুমি প্ৰসাদখিনি বিতৰণ কৰি দিয়া। হ'ব গুৰুদেৱ। প্ৰণাম গুৰুদেৱ। গুৰুদেৱ। ৰামদাস। এওঁ কোন ৰামদাস? বান্দুকাৰ গোবিন্দগিৰিৰ পুত্ৰ মাধৱ। মনোৰমা বাইৰ বেটা। ইমান ডাঙৰ হ'ল।
গুৰুদেউ, এওঁ দুৰ্গাৰ সন্মুখত দুটাকৈ পঠা ছাগলী বলি দিব ওলাইছে। সেইবাবে আপোনাৰ ওচৰলৈ লৈ আহিছো। আপোনাৰ লগত হেনো ধৰ্মশাস্ত্ৰৰ যুক্তিতৰ্ক কৰিব। বহা। তোমাৰ বহুতো শাস্ত্ৰ অধ্যয়ন আছে বুলি শুনিছো। পিছে কোন মাৰ্গৰ পৰা শাস্ত্ৰ অধ্যয়ন কৰিছা? আগম আৰু নিগম উভয় মাৰ্গৰে অধ্যয়ন কৰা আছে। আৰু কাইলৈৰ পৰা শৰৎকালীন দুৰ্গা উৎসৱ আৰম্ভ হ'ব। আৰু তুমি দুটাকৈ পঠা ছাগলী দুৰ্গাৰ সন্মুখত বলি দি পূজা কৰিবলৈ ওলাইছা? হয়, জানি মাৰ নাহি শাস্ত্ৰ পৰিচয়, মহামূৰ্খ লোকে শাস্ত্ৰকো নাজানি অন্য দেৱ উপাসয়। প্ৰকৃতিৰে অংশ দুৰ্গা গোসানীক পূজা কৰিও সৰ্বজনক। গৃহস্থ ধৰ্মত থাকি বলি দিলে দুখ হ'বলৈ কি কাৰণ? শুনিও মাধৱ কহু কথা পূৰ্বাপৰ, প্ৰকৃতিও জানা ঈশ্বৰ সৃজনা, ইটো কথা সৰুত। অনাদি অনন্ত নিত্য নিৰঞ্জন সনাতন দেৱ হৰি, হেন প্ৰকৃতিক কৌটি কৌটি শত স্ৰজন্ত উপশত। ঈশ্বৰত কৰি কৈলা মায়া, শ্ৰেষ্ঠ ইটো কথা বামা নয়। পুৰাণ ভাৰতে গীতা ভাগৱতে আকৌ পুনু নকহয়, হিংসা ধৰ্ম কৰি স্বৰ্গ সুখ নপাৱয়। বৈষ্ণৱী পূজাক কৰি যদি পাৱে, নুগুচে যাতনা ভয়। কেতিক্ষণে সিটো পাৰ হওঁ, তাৰো মানে শংকা নুগুচয়। পথত জাহন্তে বলি গণ পায়া, মুচৰি ঘাৰ সিংগয়। অন্তকালে গয়া অধুমুখ হুইয়া পৰে ঘোৰ নৰকত, জমদূতে তাক ভুঞ্জাবে যাতনা, কহি বহু কথা কত। বলি বিশ্বদেৱ ধৰ্ম এইটো গৃহস্থৰ, পঞ্চযজ্ঞ নীতে কৰিবাক লাগে, বিহিত এইটো শাস্ত্ৰ। পঞ্চৰেণ এইটো নুসুজয় সিটো, তাতো পৰে পাপী নাই। বেদৰ বিহিত কৰ্মত্যাগ কৰি মৰি নৰকতো যায়। ঈশ্বৰ কৃষ্ণত যি লৈলে একো শৰণ, কায় বাক্য মনে সুদৃঢ় বিশ্বাসে ভজিল কৃষ্ণ চৰণ। কাৰো আৰু সিটো কিংকৰ নুহিকে একো ঋণে নপাৱয়, অন্তকালে গয়া পায় অপ্ৰয়াসে বিষ্ণু। কামকোধ লোভ যুক্ত যতলোকে ভাৰ্যাপুত্ৰে আসক্তি, বলি বিশ্বদেৱ তেজী ধৰ্ম কৰ্ম যাইবে সেইটো অধোগতি। ধৰিব পাৰিলে বিষয়ৰো আছে গতি, একান্ত শৰণ সমস্তৰে ধৰ্ম কহিছন্ত যদুপতি। দেৱসৱে বিঘিনি কৰিবে নাপাৰে, ভজিলে কৃষ্ণ দেৱক, কৰয় সাদৰ দেৱতাসকলে ভক্তিমন্ত পুৰুষ। হৰিদাস সবে ঈশ্বৰত বিনে একো দেৱ নভজয়, কৃষ্ণত শৰণ লৈলে প্ৰাণান্তিকো অন্য দেৱ। তোমাৰ লীলা ভক্তপন্থী ধৰ্ম জ্ঞান দিলা, গুৰুৰ মূল শ্লোক আনি মাধৱত কহিলা, গুৰু মাধৱত কহিলা। যুক্তি তৰ্কে হাৰি গুৰুত শৰণ বহিলা, ভক্তপন্থী মাধৱ ধৰ্ম জ্ঞান দিলা। যুক্তি তৰ্কে হাৰি গুৰু শৰণ বহিলা। যথা তৰুৰ্মূল নিশেষেণ তৃপ্পন্তি তৎস্কন্ধ ভুজোপশাখা, প্ৰাণোপৰ হৰস্য যথা ইন্দ্ৰিয়ানাং, তথাশ সৰ্বঃ নমস্যুতেজা। বৃক্ষৰ মূলত যেনা দিলে আনি জল, হৈ ত্ৰিপিতি তাৰ পত্ৰ পুষ্প ফল। ডালে পাতে সিঞ্চে যদি মূলতনে দই, ক্ষুধা তোৰণৰে যদি অন্ন ভুঞ্জই,
পিপিতি হুৱন্ত ইন্দ্ৰিয় আতিশয়ী ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংগাৰ ইন্দ্ৰিয়ৰ কিছু প্ৰীতি নহয় তাহাৰ কৃষ্ণক পূজিলে সমস্তৰে পূজা হয় পৃথক পূজিলে পূজা কেহু নাপাবই বোলো বঢ়াৰ পো আহিও সেৱা কৰিলা আৰু এতিয়াও সেৱা কৰিলা কথাটো কি বাপ মই বৰলোক বুলি সেৱা কৰিছিলো এতিয়া আপোনাক গুৰু মানি সেৱা কৰিছো আই যোগাৰখিনি বন্ধা হ'লনে হ'ল ৰ কিন্তু তই ৰাতিপুৱাই পুৱাই মাহ চাউল বস্ত্ৰত তামোল পাণ লৈ যাৱ কলৈ ৰাতিটো উপবাসে আছ থোৱাহাতলৈ আই শংকৰদেৱৰ ওচৰলৈ শংকৰদেৱৰ ওচৰলৈ আই কিন্তু হঠাৎ এইদৰে শংকৰদেৱৰ ওচৰলৈ আজি মই শংকৰদেৱৰ ওচৰত গুৰু বুজি শৰণ ল'ম আই কি তই শংকৰদেৱৰ ওচৰত শৰণ লবি আই আজি মই শংকৰদেৱৰ ওচৰত শৰণ ল'ম আই কুকুৰ শৃগাল গৰ্ধৰ্ভৰু আত্মাৰাম জানি অসবাকু পৰি কৰিবা প্ৰণাম অন্য দেৱী দেৱ নকৰিবা সে গৃহে নপঢ়িবা তাৰ মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ভক্তি হৈবু বেবিচাৰ হৰি